মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্লাইবিটাছ অনলাইন ক্লাছলৈ তোমালোকক স্বাগতম। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ অসমীয়া ব্যাকৰণৰ কিছু অংশ। এতিয়া আহাচোন চাওঁ। ভাষা। মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ কোৱা বা লিখা কথাকে ভাষা বোলে। ভিন ভিন দেশৰ মানুহৰ ভাষা সাধাৰণতে ভিন ভিন হয়। যেনে জাপানৰ মানুহৰ ভাষা জাপানী, ফ্ৰান্সৰ মানুহৰ ভাষা ফৰাচী, বাংলাদেশৰ মানুহৰ ভাষা বাংলা ইত্যাদি। আমাৰ দেশ ভাৰতৰ আৰু আন কিছুমান দেশৰো ভিন ভিন অঞ্চলৰ আৰু ভিন ভিন জনগোষ্ঠীৰ মানুহৰ নিজৰ নিজৰ সুকীয়া ভাষা আছে। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বেছিভাগ মানুহৰ ভাষা অসমীয়া। সেইদৰে মহাৰাষ্ট্ৰৰ বেছিভাগ মানুহৰ ভাষা মাৰাঠী, তামিলনাডুৰ তামিল, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ হিন্দী, পশ্চিম বংগৰ বাংলা ইত্যাদি। আকৌ আমাৰ ৰাজ্য অসমৰে বড়ো, কাৰ্বি, মিচিং আদি জনগোষ্ঠীবোৰৰ প্ৰত্যেকৰে নিজা সুকীয়া ভাষা আছে আৰু বৰাক উপত্যকাৰ সৰহসংখ্যক মানুহৰ ভাষা বাংলা। যিকোনো মানুহে নিজৰ মাক দেউতাক, ককায়েক ভায়েক, বায়েক ভনীয়েক আদি কৰি পৰিয়ালৰ সকলোৰে লগত যি ভাষাত কথা পাতে সেই ভাষাটোৱেই তেওঁৰ মাতৃভাষা। এতিয়া আহাচোন চাওঁ তলৰ পেৰেগ্ৰাফটো। ব্যাকৰণ। প্ৰতিটো ভাষাৰে নিজৰ কিছুমান ধৰা বন্ধা নীতি নিয়ম থাকে। ভাষা এটা কওঁতে বা লিখোঁতে এই নীতি নিয়মবোৰ মানি নচলিলে ভাষা অশুদ্ধ হয়। এনে নীতি নিয়মবোৰেই হৈছে ভাষাটোৰ ব্যাকৰণ। কিন্তু সাধাৰণভাৱে যি কিতাপত এই নীতি নিয়মবোৰৰ বিষয়ে খৰচি মাৰি আলোচনা কৰা হয়, অৰ্থাৎ যি কিতাপ পঢ়িলে ভাষাটোৰ এই নীতি নিয়মবোৰ শিকিব পাৰি, সেই কিতাপবোৰকে আমি ব্যাকৰণ বোলোঁ। একাষৰতে ক'বলৈ গ'লে যি কিতাপ পঢ়িলে ভাষা এটা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰি, সেই কিতাপকে ব্যাকৰণ বোলে। যি কিতাপ পঢ়িলে অসমীয়া ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰি, সেই কিতাপকে অসমীয়া ব্যাকৰণ বোলে। এতেকে শুদ্ধ ভাষা ক'ব আৰু লিখিবৰ বাবে ব্যাকৰণ পঢ়া একান্ত প্ৰয়োজন। মানুহে কোৱা ভাষাক কথিত ভাষা আৰু লিখা ভাষাক লিখিত ভাষা বা মান্য ভাষা বোলে। একেটা ভাষাৰে অঞ্চল বিশেষে কথিত ৰূপ আৰু বেলেগ হ'ব পাৰে। কথিত ভাষাত কেতিয়াবা ব্যাকৰণৰ নিয়মবোৰৰ কিছু হেৰফেৰ হোৱা দেখা যায়, কিন্তু লিখিত বা মান্য ভাষাত ব্যাকৰণৰ নিয়মবোৰ সদায় মানি চলা হয়। আজিলৈ ইমানেই, ধন্যবাদ।